চোৱাচোন তুমি নাই অ' মাৰ লগত অলপ কাজিয়া কৰিলোঁ। কি তুমি মাৰ লগত কাজিয়া কৰিছা? যিজনী মায়ে তোমাক কষ্ট কৰি ডাঙৰ কৰিছিল সেই মাৰ লগত তুমি কাজিয়া কৰিছা। তুমি মোক নামাতিবা। কাৰণ তোমাৰ কথা বেয়াকৈ ক'লে মই শুনিব নোৱাৰোঁ। সেইবুলি তুমি তোমাৰ মাৰ লগত কাজিয়া কৰিব লাগে নেকি? তুমি মাক বুজাই কোৱা। ক দাদা মাৰ মূৰ ঘূৰাই পৰিছে, তই সোনকালে ঘৰলৈ আহ। কি? জল্দি ৰাজদাক ফোন কৰি দে, মই গৈ আছোঁ। মা মূৰ ঘূৰাই পৰি গৈছে, মই এতিয়া ঘৰত যাওঁ, তুমি ঘৰত যোৱা। যোৱা, অলপ সাৱধানে যাবা। হে ভগৱান, তাৰ যেন মাক সোনকালে ভাল কৰি দিয়া। নিহাৰ, মাৰ অলপ কেয়াৰ ল'বা। কি হৈছে মাৰ? নাই একো নাই, মানে প্ৰেছাৰটো অলপ হাই হৈছে। আৰু এইবোৰ কি শুনিলোঁ? এইবোৰ এতিয়া তোমাৰ মাৰ পৰা আঁতৰত ৰখাই ভাল। তুমি তোমাৰ মাৰ কথা শুনাটো উচিত বুলিয়ে মই ভাবোঁ। এই তোমাৰ কথা আৰু ঠিক আছে, মই যাওঁ। কি হৈছে মা? কি হৈছে তোমাৰ? আজিৰ পৰা মই তুমি যি কয় তাকে শুনিম, আৰু তুমি এনেকৈ টেনশ্যন লৈ নাথাকিবা মা। তই মোৰ শপত খাৰ কৰ, আজিৰ পৰা সেই ছোৱালীজনীক লগ নকৰিবি। ঠিক আছে মা, তুমি যাকে কোৱা মই তাকেই বেয়া পাতিম, আৰু তুমি এনেকৈ দুখ কৰি নাথাকিবা মা। তুমি সদায় মোৰ লগত থাকিবা মা। নিহাৰে মাকে কোৱা মতে বিয়া পাতিলে আৰু পাহিয়ে তাৰ বাবে ৰৈ থাকিলে। কি হ'ল? কি নিহাৰে তোমাক এৰি থৈ গ'ল নেকি? কোনে কৈছে তোমাক নেহাৰে এৰি থৈ গ'ল বুলি? কি তুমি গম পোৱা নাই নেকি নিহাৰে যে বেলেগক বিয়া পাতিলে? নেহাৰে বিয়া পাতিলে? কি কৈছা তুমি এইবোৰ? এইবোৰ ল'ৰা তেনেকুৱাই, ছোৱালীবোৰ প্ৰেমত ফচাই এৰি গুচি যায়। কি? সি মোৰ লগত এনেকুৱা কৰিছে? মই তাক সদায় নেৰোঁ, মই তাক চাই ল'ম। কি হ'ল? দাদা, নেহাৰে মোক ধোকা দিলে। চৰি দাদা, তুমি ঠিকেই কৈছিলা। সি মোৰ সৈতে প্ৰেমত অভিনয় কৰি সি বেলেগ এজনীক ছোৱালীক বিয়া হৈ গৈছে। সি তোৰ লগত এনেকুৱা কৰিছে? মই কৈছিলোৱে নহয় এইবোৰ ল'ৰা এনেকুৱাই, আৰু সি মোৰ ভণ্টিৰ সৈতে এনেকুৱা কৰিছে। তাক মই সদায় নেৰোঁ। নহয় দাদা, সি মোক ধোকা দিছে, তাৰ প্ৰতিশোধ ময়ে ল'ম।